নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ জিকে ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল আপোনালোকলৈ মই প্ৰতিদিনে লৈ আহিম একোটিকৈ নতুন ভিডিঅ'। গতিকে মোৰ চেনেলটোৰ ছাবস্ক্ৰাইব বুটামটো আৰু কাষতে থকা বেল বুটামটো ক্লিক কৰিব বুলি আশা কৰিলোঁ। আজি আপোনালোকক সাধাৰণ জ্ঞানৰ লগত সংগতি থকা কেইটামান প্ৰশ্ন সুধিম। আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় থাকিব। চাওকচোন আপুনি কেইটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিলে আৰু নিজকে এবাৰ পৰীক্ষা কৰক। তেন্তে বেছি দেৰি নকৰি আহকচোন ভিডিঅ'টোৰ ফালে আগবাঢ়ো। কুৱেশ্যন 1 বিশ্বৰ শ্ৰেষ্ঠতম বিজ্ঞানীজনৰ নাম কি? উত্তৰ বিশ্বৰ শ্ৰেষ্ঠতম বিজ্ঞানীজনৰ নাম হ'ল এলবাৰ্ট আইনষ্টাইন। কুৱেশ্যন 2 ওমৰ সূত্ৰটো কোনে উদ্ভাৱন কৰে? এই প্ৰশ্নটিৰ উত্তৰ হ'ব ওমৰ সূত্ৰটো উদ্ভাৱন কৰিছিল জৰ্জ চাইমন ওমে। কুৱেশ্যন 3 আটাইতকৈ পুৰণি উদ্ভিদবিদ কি? বন্ধু বান্ধৱীসকল আপোনালোকে যদি এই চেনেলটিৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে ভিডিঅ'সমূহ লাইক এটা কৰি চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। এই প্ৰশ্নটিৰ উত্তৰ হ'ব আটাইতকৈ পুৰণি উদ্ভিদবিদ হ'ল শেলাই। কুৱেশ্যন 4 কোনবিধ স্তন্যপায়ী প্ৰাণীয়ে উৰিব পাৰে? উত্তৰ বাদুলি। কুৱেশ্যন 5 বংশগতিৰ এককটোৰ নাম কি? এই প্ৰশ্নটিৰ উত্তৰ হ'ব বংশগতিৰ এককটোৰ নাম হ'ল জিন। কুৱেশ্যন 6 পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণীবিধ কি? উত্তৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণীবিধ হ'ল নীলাতিমি। কুৱেশ্যন 7 কোনবিধ চৰাইয়ে ভৰিৰে কণী উমনি দিয়ে? এই প্ৰশ্নটিৰ উত্তৰ হ'ব ৰজা পেঙ্গুইনে ভৰিৰে কণী উমনি দিয়ে। কুৱেশ্যন 8 এজন মানুহৰ দেহত সাধাৰণতে কিমান তেজ থাকে? উত্তৰ এজন মানুহৰ দেহত গড়ে 5 লিটাৰ তেজ থাকে। কুৱেশ্যন 9 পৃথিৱীৰ সৰ্ববৃহৎ ফুলপাহৰ নাম কি? এই প্ৰশ্নটিৰ উত্তৰ হ'ব পৃথিৱীৰ সৰ্ববৃহৎ ফুলপাহৰ নাম হ'ল ৰাফলেছিয়া আৰ্নাল্ডি। এই ফুলপাহ জাভা সুমাত্ৰা অঞ্চলত পোৱা যায়। কুৱেশ্যন 10 কোনবিধ মেকুৰীৰ নেজ নাই? উত্তৰ মেংক্স আৰু চিয়ামিছ নামৰ দুজাতি মেকুৰীৰ নেজ নাই।